गिबियावनो नोंथांमोननि चेनेलनिसिम गोजोननाय बावहरनाय थाबाय मानोना बेयाव फैनानै नोंथांमोना दिनै बे सेलखौ फोसावनो नागिरनायनि थाखाय आङो दिनैहाय आं अनिल स्ट'र हिसाबै मोनसे हाइ रिस्क कम्पानि अनलाइन सार्भिसनि मोनसे दखान खुलिदों दा बेवहाय जोङो गिबियावनो आं नैबेखौ बुंग्रोनो सानदों जोङो गोदानै बे हाइ रिस्कनि जा अनलाइन सिस्टेमाव जोङो थांनोब्ला जोङो मोनसे आइडि लाग्रोनांगौ जायो बे आइडिखौ जोङो 800 रां होनानै लानांगौ जायो लोगोसेयैनो बे 800 रांनिबो जोंनि जिथुनिखि जाग्रा सामग्रि दा बियो जाहैबाय मा बाय पस्टआव फैयो दा बेखौ लाखांनायनि उनावनो बे आइडिया मोनफ्लांब्लानो जोंनि नैबे दखानावहाय जा जोङो गेलामालनि जा सिस्टेमाव दंबाय दङ दा गेलामालनि माखासे मुवाफोर दा बेफोर बुस्थुखौ बायनानै बे आइडिजों बायना मोनगोन आरो माखासे दङ जोङो दिनैहाय बुंनो थाङोब्ला धारा जिथुनिखि वेल बा धारा जानाय थाव होनो जोङो दा बेखौ जोङो 200 राङाव जोङो गावलियाव बायना जायो नाथाय बे आइडिखौ लानानै जुदि बेयाव बायफैब्ला बेखौ 195 बा 190 बेबायदियाव जोङो मोनगोन आरो बेनिखायनो आं बयखौबो खावलायदों जाहाथे आइडिखौ लानानै जोङो बयबो गावनि थाइसे थाइनै बासिनायखौ जाहाथे खालामो आं बेनिखायनो बे चेनेलनि गेजेरजों बयखौबो रिकुवेस्ट खालामदों संखं ओनसोलनि लोगोसे गासैबो जोंनि निउस चेनेल नायग्रा बिथांमोनखौ आं खावलायनो लुबैदों जाहाथे बे आइडिखौ लानानै जोंनि बेवहाय शपिं खालामनो फैयो बाजारखौ खालामनो फैयो आं बेखिनिखौनो बुंनानै नोंथांमोननिसिम गोजोननाय बावहरनाय যোনবিলাক আমাৰ ঘৰুৱা সামগ্ৰী যোনটো আমি ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে যিবিলাক বস্তু ঘৰতে আমি ব্যৱহাৰ কৰোঁ যেনেকৈ কলগেট টুথপেষ্টৰ পৰা ধৰি আলু পিঁয়াজ হালধি মছলাৰ পৰা ধৰি গোটেই ৰাচনৰ পৰা ধৰি সকলো বস্তু সামগ্ৰী আমাৰ ইয়াতে পোৱা হ'ব যিহেতু এটা আজিকালি ডিজিটেল হৈ গৈ আছে সকলোৱে আমি অনলাইনত অৰ্ডাৰ কৰোঁ অনলাইনত যেনেকৈ এমেজন ফ্লিপকাৰ্ট এইবিলাক তেওঁলোকৰ ফালৰ পৰা আমি কিছুমান বস্তু অনলাইন অৰ্ডাৰ কৰোঁ ঠিক তেনেকৈ আমাৰ হাইচ কোম্পানীটো হৈছে কেৰালা বেষ্ট কোম্পানী হয় ছেপ্টেম্বৰ 2016 চনত ইষ্টাব্লিছমেণ্ট হোৱা হয় তেওঁলোকে তেতিয়াৰ পৰা অনলাইন প্লাছ অফলাইন দুয়োটাই কৰি আছে যিহেতু অফলাইন বুলি ক'লে যিহেতু আমি অনলাইনত প্ৰেক্টিকেলি আমি যেনেকৈ ধৰক আজি যিহেতু ইয়াত অ'পেন হৈছে সেই অ'পেনৰ পৰা আমি যিবিলাক সামগ্ৰী ল'ম তাৰ পৰাই আপোনালোকে অফলাইনত ডাইৰেক্টলি ল'ব পাৰিব অনলাইনতো আপোনালোকে ভৱিষ্যত তেওঁলোকৰ পৰা অৰ্ডাৰ দিব পাৰিব তেওঁলোকে নিজে ড'ৰ টু ড'ৰ যোনবিলাক সামগ্ৰী আমি কোম্পানীয়ে ছাপ্লাই দিয়ে তো ৰাইজৰ কাৰণে এইটো এটা সুবিধা যাতে তেওঁলোকে ঘৰত বহিও কিছুমান বস্তু তেওঁলোকে সুবিধা ল'ব পাৰে এই সুবিধাটো কেনেকৈ গ্ৰহণ কৰা হ'ব সুবিধাটো যেনেকৈ ধৰক আপোনালোকে অনলাইনত আমাৰ কিছুমান এপছ আছে সেই এপছত আপোনালোকৰ ডাউনলোড কৰিলে এড কাৰ্ড আছে এড কাৰ্ডত আপোনালোকে যেতিয়া বস্তুবিলাক ছিলেক্ট কৰি যাব তাৰ পৰা আপুনি অৰ্ডাৰ দিব তাত আপোনাৰ এড্ৰেছটো ওলাই যাব আপোনাৰ এড্ৰেছত ডাইৰেক্টলি আপোনালোকৰ হোম ডেলিভাৰী দিয়া হ'ব এই এপছৰ নামটো কি এইটো হাই ৰিস্ক অনলাইন এপছ বুলি আছে এইটো আপোনালোকে প্লে ষ্ট'ৰত গৈ আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব যিহেতু আপোনালোকে ইয়াত হৈছে আপোনালোকৰ পিন ক'ড মাৰিলে 787061 যদি আপোনালোকে মাৰি দিয়ে অহা 15-20 দিনৰ ভিতৰতে আপোনালোকে চব বস্তু অনলাইনতে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব অফলাইনত আপোনালোকে ডাইৰেক্ট আহি কিনে ইয়াতে বজাৰ কৰিব পাৰিব আপোনালোকৰ ঘৰৰ আগতে এতিয়া খুলিছে ধৰক আপোনালোকৰ নিজৰ শংকৰগুৰি বজাৰতে খুলিছে গতিকে সকলো ৰাইজে আহি ইয়াত সেই বেনিফিটখিনি ল'ব পাৰিব 2% to 25% আপোনালোকে ডিছকাউণ্ট পাব ভৱিষ্যত অকল গ্ৰ'চাৰী অকল বুলিয়ে নহয় আপোনাৰ কাপোৰৰ পৰা ধৰি ইলেক্ট্ৰনিকৰ পৰা ধৰি বহুত বস্তু আমাৰ কোম্পানীয়ে অনলাইনত মানে ছিষ্টেমত আগবঢ়াই আছে এতিয়া সেইখিনি বস্তু আপোনালোকে সুবিধা ল'ব পাৰিব আৰু ইয়াত বহুত ধুনীয়া ইনকম চ'ৰ্চ এটা আছে যিসকলে ইনকম কৰিব বিচাৰে আজিকালি নিবনুৱা ল'ৰা ছোৱালীয়ে বহুতে চাকৰি বিচাৰে ইয়াত আপোনালোকে 200 টকাৰ পৰা 1000 টকালৈকে ডেইলি আৰু 1000 টকাৰ পৰা 5000 টকালৈকে ডেইলি আপোনালোকে ইনকম কৰিবলৈ এটা বিৰাট ধুনীয়া সুযোগ এটা পাব ইয়াত সাধাৰণ কিবা এটা বিনিময়তে যে আপোনালোকৰ এটা ইনকমৰ চ'ৰ্চ ধৰক ইনকম বিজনেছ কৰিলেতো বহুত টকা ইনভেষ্টমেণ্ট কৰিবলগীয়া হয় আমাৰ ইয়াত সাধাৰণ এটা মাত্ৰ 800 টকাতে আপোনালোকে 8000 পৰা 80000 বা 8 লাখ টকালৈকে বছৰেকত আপোনালোকে এটা ইনকমৰ চ'ৰ্চ এটা পাব যিসকল ল'ৰা ছোৱালী আজি ডেটত উঠি আহিছে চাকৰি বিচাৰি আহিছে মই এইটোৱে কওঁ তেওঁলোকে আজিকালি ডিজিটেল হৈ গৈছে চব অলৰেডি আমাৰ নিউজ চেনেলবিলাকত কৈ দিছে যে 5টা বস্তু জীৱনত কেতিয়াও শেষ নহয় যোনটো বস্তু অনলাইন কেতিয়াও শেষ নহয় যেতিয়ালৈকে পৃথিৱী থাকিব যেতিয়ালৈকে মানুহ থাকিব তেতিয়ালৈকে অনলাইন বিজনেছটো থাকিব যেতিয়ালৈকে পৃথিৱীৰ মানুহ থাকিব তেতিয়ালৈকে খাদ্য সামগ্ৰী কেতিয়াও শেষ নহয় খাদ্য সামগ্ৰী আমাক সকলোকে লাগে যেতিয়ালৈকে পৃথিৱীত মানুহ থাকিব তেতিয়ালৈকে পানী কেতিয়াও শেষ নহয় পানী আমাক সকলোৱে থাকিব সকলো ঘৰতে পানী আছে তথাপিতো আমি বজাৰত গৈ আমি মিনাৰেল ৱাটাৰ কিয় কিনি খাওঁ সকলোৱে জানে যে শিক্ষা কেতিয়াও শেষ নহয় শিক্ষা আমি পঢ়িবই লাগিব তাৰ কাৰণে আমাৰ
শিক্ষাটো সদায় লাগিব আৰু চবতকৈ ডাঙৰ কথা হৈছে মেডিকেল এই 5টা বস্তু যিসকলে আজি ডেটত ষ্টাৰ্ট কৰিব বিচাৰে তেওঁলোকে এই বস্তুটোত এই ছেক্টৰত কাম কৰে মই ভাবোঁ ভৱিষ্যতত কেতিয়াও তেওঁলোকে লোকচানত নাযায় বা তেওঁলোকৰ কেতিয়াও ডাউন নহয় তেওঁলোকে সদায় উপাৰ্জনৰ এটা ৰাস্তা পাব আৰু সদায় উপাৰ্জনে কৰিব আৰু মই এইটো বিচাৰোঁ আমাৰ নিবনুৱা ল'ৰা ছোৱালীসকল অকল বয়স অনুযায়ী নহয় আপোনাৰ সৰুৰ পৰা ডাঙৰ 16 বছৰৰ পৰা মানে যেতিয়ালৈকে 60 বছৰ 70 বছৰলৈকে সকলো এটা ইনকমৰ ৰাস্তা ইয়াতে পাব